হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এইকেইদিন গৰমো যথেষ্ট বেছি পৰিছে আৰু আমনিও লাগিছে, অশান্তি পাইছোঁ। কেঁচুৱা ল'ৰা ছোৱালীবোৰ থকা ঘৰততো ক'বই নালাগে, সিহঁতে কিমান আমনি পাইছে। আমাৰ ডাঙৰবোৰৰে অৱস্থা বেয়া। তথাপিও আজি আপোনালোকৰ বাবে এটি সৰু ব্লগ লৈ আহিছোঁ। মাধৱদেৱৰ তিথি উপলক্ষে আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ এটি সৰু ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু মৰম দিব। আপোনালোকে মৰম দি থাকিলেহে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। আজি সোমবাৰ, মাধৱদেৱৰ তিথি, আৰু বহুতে আজি মাধৱদেৱৰ তিথি বুলিয়ে নামঘৰলৈ ভাদমহীয়া নামঘৰলৈ যাব আৰু ভাদমাহটো নামঘৰলৈ যোৱাৰ বাবে খুব সুন্দৰ মাহ। যিখিনি পাৰে তেওঁলোক যায়, আমি অৱশ্যে যাব পৰা নাই এতিয়ালৈকে। যদি যাওঁ আপোনালোকৰ নিশ্চয় ভিডিঅ' দিম। আজি আকৌ মাধৱদেৱৰ তিথিৰ দিনাই আমাৰ মোৰ মাৰ কথা কৈছোঁ ঘৰত, মাৰ জন্মদিন। এই লগতে মালৈ মোৰ ফালৰ পৰা উচিত মৰম আৰু শুভেচ্ছা যাচিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, মা যাতে সদায় ভালে কুশলে থাকে। আৰু মাকৰ কথানো কি ক'ম, সকলোৱে জানে। মায়ে আমাকবোৰ বহুতখিনি কষ্ট কৰিছে, বহুত কষ্টৰে আমাক ডাঙৰ দীঘল কৰিছে। আজি এই পৰ্যায় পাইছোঁহি মাত্ৰ মাৰ বাবে। মাৰ ইমান কষ্ট আৰু মাৰ মুখত এটি হাঁহি দিব পৰাটোৱেই আমাৰ সাৰ্থকতা। আপোনালোকে আশীৰ্বাদ কৰিব, আগলৈকে যাতে মাৰ সপোনবোৰ পূৰণ কৰাত আমি সফল হ'ব পাৰোঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। অসমীয়া 12 মাহৰ ভিতৰত এই ভাদ মাহটো আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো এই ভাদ মাহতেই মহাপুৰুষ দুজনাৰ তিথি আৰু লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও হয়। আহকচোন আজি মাধৱদেৱৰ বিষয়ে চমুকৈ জানি লওঁ। মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত অধ্যয়ন কৰিছিল আৰু তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। 1522 চনত মাজুলীত প্ৰথমবাৰৰ বাবে শংকৰ মাধৱৰ মিলন হৈছিল আৰু এই মিলনক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি কৈছিল। শংকৰদেৱে মাধৱদেৱক বৰাৰ পো বুলিহে মাতিছিল। মহাপুৰুষ মাধৱদেৱে বহুকেইখন নাট, কেইবাটাও বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ ৰচনাসমূহৰ ভিতৰত নামঘোষা, ভক্তি ৰত্নাৱলী প্ৰধান। আৰু নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হাজাৰী ঘোষা বুলিও কোৱা হয়। এইজনা মহাপুৰুষে 1596 চনত ভেলামধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত পৰলোক হোৱাৰ বাবে এই দিনটো মাধৱদেৱৰ তিথিৰূপে আজিও পালন কৰি অহা হৈছে। আৰু আজিতো কৈছিলোঁৱে যে মাৰ বাৰ্থডে আছে, মাৰ বাৰ্থডে বুলি ৰাতিপুৱাই ঘৰতে ফুলা লুচি কেইটামান বনাই চাহ একাপৰ সৈতে খাই ল'লোঁ। আৰু আমি প্লেনিং কৰিলোঁ যে মাৰ ঘৰলৈকে এপাক গৈ আহোঁ। কাম বন কৰি আজৰি হৈ এয়া আমি যাবলৈ ওলালোঁ। আৰু কি হয় কি নহয় আপোনালোকক সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব শেষলৈকে। আমাৰ দেউতাক আহি গ'ল স্কুটি লৈ, আমাৰ পত অহা নাই এতিয়ালৈকে। আগফালে ৰেডি হৈ আছে, আহিব এতিয়া এইজনী। বাটত আহি থাকোঁতে বাবাই আকৌ ফোন কৰি ক'লে যে মাংসটো তহঁতিয়ে লৈ আহিবি, আৰু সেইবাবে আমি মাংস ল'বলৈ বুলি আনচাৰী মিট শ্বপত সোমালোঁ। আৰু চাঞ্চতে দুলচি আৰু মই এটা আইচক্ৰীম খাই ল'লোঁ। তাৰপিছত আকৌ বায়ে মই প্লেনিং কৰিলোঁ যে মাৰ বাবে এটা আমি কেক লৈ যাম আৰু মাক ছাৰপ্ৰাইজ দিম। সেয়েহে আমি এভাৰ বেগত সোমালোঁ কেক এটা চইচ কৰিবৰ বাবে, যিহেতু এভাৰ বেগৰ কেক খাই আমি সকলোৱে ভাল পাওঁ আৰু ভালো হয় যথেষ্ট। সেইবাবে আমি কেক এটা মাৰ বাবে লৈ ল'লোঁ আৰু লগতে মিঠাই দুটামান আৰু ঠাণ্ডা দুটামানো লগতে ভৰাই ল'লোঁ। সেইকেইটা লৈ আমি আকৌ ঘৰলৈ বুলি খোজ দিলোঁ। নমতে পাইছোঁহি, অৱস্থা বেয়া মোৰ। ফাইনেলি আহি ঘৰত পাই গ'লোহি আৰু ইমান গৰম, আহোঁতে একদম ভাগৰ লাগি গ'ল। আজি ৰ'দটো বহুত বেছি। আৰু বাকীখিনি কি হয় আপোনালোকক দেখাই থাকিম পিছত, চাই যিহেতু ডাঙৰ বা মোতকৈ আগতেই পালেহি, সেইবাবে তাইয়ে আমাক ঠাণ্ডা দুগিলাচ খাবলৈ দিলে আৰু আমিও ঠাণ্ডা দুগিলাচ খাই এয়া আড্ডাত বহি গ'লোঁ। মাজু ছোৱালীজনীক কিন্তু আমাৰ বহুত মিছ কৰিলোঁ। তাই কিবা এটা অনুষ্ঠানত থাকে আৰু নাথাকিলে বহুত বেয়া লাগে তাইক। তাৰপিছত আকৌ মায়ে আমাক চাহ দিলে, মাৰ বাৰ্থডে স্পেচিয়েল বুলি ঘৰতে এয়া চুজি আৰু নাৰিকল লাডু বনাই লৈছিল, লগত বুন্দিয়া ভুজিয়া আৰু মিঠাই। আমিও দুই যাই গাখীৰ চাহ দুকাপ খাই ল'লোঁ। দুলচিটো এতিয়া ককাকৰ লগত ব্যস্ত।
মায়ে আকৌ জন্মদিন বুলি আমাৰ শ্ৰী শ্ৰী গৰখীয়া দলত এখন শৰাই আগবঢ়াইছিলে আৰু আমিতো গৰখীয়া দললৈ যাবলৈ নাপালোৱে, সেইবাবে আমালৈ শৰাই প্ৰসাদকৈ থৈ দিছিলে। দুলচি আৰু দেউতাক বহি এয়া প্ৰসাদৰ জুতিও লৈ লৈছে। তাৰপিছত আকৌ পাকঘৰত মায়েনো কি ৰান্ধিছে বুলি মই কেৰাহীত চকু ফুৰালোগে। এয়া চাওক, আমি আনিছিলোঁহে ছাগলী মাংস। মায়ে ধুই পখালি আজৰি কৰি ধুনীয়াকৈ কেৰাহীত দিলেই আৰু ছাগলী মাংস উতলিবলৈ আৰম্ভ কৰিছে। আজি ছাগলী মাংসৰে আমি ঘৰৰ সকলোবোৰ মিলি ভালদৰে এসাঁজ খাম আৰু কি খাওঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দেই। বাকীখিনিতো মায়ে আগৰ পৰা ৰেডি কৰিয়ে ৰাখিছিল, মাত্ৰ মাংসটোহে বনাবলৈ আছিল। আৰু আমি অহাৰ পিছত মাংসটো বনাই এয়া আমাক ভাত খাবলৈ দিছে, যিহেতু সময়ো 2টা বাজি গ'ল। আৰু এয়া আমি খাবলৈ লৈছোঁ আৰু কি খাইছোঁ আপোনালোককো এয়া দেখাই দিছোঁ। ভাত, লগত আছে পটলৰ ফ্ৰাই আৰু এয়া বৰ। এইফালে এটা ঘৰৰ জলকীয়া, লগত ছাগলীৰ মাংসটো গম পাইছেই, আৰু আছে দাইল। এইফালে এয়া কি আছে চাওঁচোন, ৰঙালাও আৰু আলুৰ ভাজি, এয়া ঘৰতে বনোৱা আচাৰ, নেমু, তিয়ঁহ আৰু পিঁয়াজৰ চালাড, লগত আছে সৰিয়হৰ চাটনি আৰু এপিচ মাছ। এতিয়া আমি তৃপ্তিৰে ভালদৰে এসাঁজ খাই লওঁ আৰু আপোনালোকে ভিডিঅ'ৰ পৰা চাই থাকক আৰু মৰম দি থাকিব আমাক। এয়া প্ৰথমতে বাবা আৰু ভাইটি লগতে আমাৰ ভাগিনজনীয়ে ভাত খাবলৈ ল'লে। তেওঁলোকে খোৱাৰ পিছত বা, মা আৰু মই আমি খাবলৈ বহিলোঁ। ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া কেকটো কাটিবলৈ আছে। আমি সকলোৱে মিলি কেকটো কাটিম। কেক কটাটো কি আৰু মাৰ বিশেষ দিন, আমি অকণমান মাক লগ দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আহিব পাৰিছোঁ সেইবাবে আহিছোঁ আৰু বা ওচৰতে আছিলে, বাও আহিছে। সৰু বা আহিব পৰা নাই, তাই অকণমান দুখ কৰি আছে। তাই কিছুমান দিনত থাকিব নোৱাৰে, আহি থাকিবও নোৱাৰে বৰকৈ বাৰু। যিহেতু গুৱাহাটীত থাকে, সেই অহা যোৱা কৰি থাকিবলৈ অকণমান অসুবিধাও হয়। আৰু আমি দুজনী পাৰিছোঁ, ডাঙৰজনীয়ে সৰুজনীয়ে। সেইবাবে আমি দুজনীয়ে আহি আজি মাৰ বাৰ্থডেটো এনেকৈয়ে চেলিব্ৰেট কৰিলোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া আমাৰ ডাঙৰ নাতিনী দেই, আৰু আমাৰ ডাঙৰ ভাগিন, মানে ডাঙৰ বাৰ ছোৱালী। এতিয়া বাৰ্থডে হয়। এয়া আমাৰ ডাঙৰখিনিহে ডিউটিৰ পৰা আহিছে দেই। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ MR ছাৰ। যিহেতু আমি ঘৰা ঘৰি যাবগৈ লাগিব, সেইবাবে আমি মাৰ কেকটো কাটিবৰ বাবে ৰেডি হ'লোঁ আৰু আমি সকলোবোৰ মিলি মাৰ কেকটো কাটি ল'লোঁ। কেক কাটিবৰ সময়ত ইতিমধ্যে আহি আমাৰ সৰু খুৰী উপস্থিত হৈছিল আৰু আমাৰ সৰু খুৰীজনীও বেষ্ট ৰান্ধালী আৰু সেইবাবে ভালো লাগে। এয়া অলপমান জাজুৱালি মেলি ধেমালি কৰি লৈছে। আৰু আমি আজি মাৰ বাৰ্থডেটো এনেদৰে চেলিব্ৰেট কৰিলোঁ আৰু দিনটো এনেদৰেই পাৰ কৰিলোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেদৰে কি কৰিলোঁ। আপোনালোকে যদি ভাল পালে তেনেহ'লে লাইক এটা দি থৈ যাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ। আৰু এনেদৰে বাৰ্থডে খাই মেলি আমাৰ ডাঙৰ বাৰ পৰিয়ালটো যাবলৈ ওলালে। সিহঁতক বিদায় দি মেলি আমিও ঘৰলৈ বুলি বাট ল'লোঁ। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। চাই থাকিব মমিজ ব্লগ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে শুধৰাই দিব, যিহেতু ভুলবোৰ আপোনালোকে কৈ দিলেহে মই গম পাম যে মোৰ ক'ত কেনেকৈ ভুল হৈছে আৰু আগলৈ তেনে ভুল কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ। লগতে আপোনালোকলৈ কেইখনমান ফটোও আগবঢ়ালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আকৌ এবাৰ ধন্যবাদ। বাই বাই।